একদম লাষ্টলৈকে চাব আৰু একদম অকমানো স্কিপ নকৰিব আৰু আপোনালোকক চব কম কি বা কি কৰিব লাগে কিমান কি খৰচা আছে কিমান কি আছে চব দেখাম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব তো হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল তো গাইজ আজি মানে এটা তৰকটা তাৰমানে বিজনেছ মাইণ্ডৰ ভিডিঅ' বনাম তাৰমানে আজি আমি চাব যাম এই ফাৰ্ম চাব যাম কিবা ব্ৰইলাৰৰ ফাৰ্ম কি ইনকাম হয় কি বিজনেছ হয় কি কৰিব পাৰে মানে আমাৰো এখন খোলাৰ কিবা এটা কথা আছে আৰু তাৰমানে সেই ফাৰ্মখন খুলিলে কিমান ইনভেষ্ট কৰিব লাগে মিনিমাম কিমান খৰচ হয় আৰু কিমান কি তাৰমানে চৰকাৰে দিয়ে কিবা কি কেনেকুৱা হয় আৰু আপোনালোকক দেখাম আৰু তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বেছি দেৰি নকৰোঁ ডাইৰেক্ট যাওঁ ফাৰ্মত আমি বলক চাওক মেকুৰীটো মোক যাব দিয়া নাই কিবা এটা কৈ দিয়ে মানে আহি পালোঁ তক এখানে ফাৰ্ম মানে পিছত দেখি দেখাই দিওঁ ৰ'ব একবাৰ মানে আগতে এখন ফাৰ্ম দেখা পাইছি আৰু এতিয়া মই দেখাম পিছত দেখি এই পিছত দেখি ৰাস্তা এইটো কিমান দূৰ আছে চাই লওক আপোনালোকে অলপমান দূৰত্ব বজাই ৰাখি পেলাই মানে ফাৰ্মখন খুলিব মানে অকণমান কিবা প্ৰব্লেম হ'ব পাৰে সেইকাৰণে তো বলক এখন ফাৰ্ম চাওক সেৱাকেদি যাব লাগে নেকি মানে আজিকালি চলিগিলা কিবা বাহিৰত যায় গুজৰাট যায় দিল্লী যায় বম্বে যায় এইগিলা বেলেগৰ তলত কাম কৰিব যায় তাত কৰি এনেকৈ কিবা নিজৰ ওপৰতে বিজনেছ কৰা ভাল এই দাদাকে চাই লওক দাদাই কি নিজে বিজনেছ কৰি আছে এতিয়া নিজৰ ভৰিত থিয় দি উঠছি তাকো বোলে ব্ৰইলাৰৰ দাম কমছি বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে এই পোৱালিকেইটা মই ঘৰতে লৈ যাওঁ নেকি এনেকুৱা লাগিছে তো আপোনালোকে আহিলে ইয়াতে তেনেকুৱাই লাগিব কি মজা পোৱালি চাওক সৰু পোৱালি কি ভাল লাগি গৈছে এই দাদাজনৰ নাম মনোৰঞ্জন কলিতা এওঁৰ নম্বৰটো মই ডিছক্ৰিপশ্যনত নহ'লে ইয়াতে ওপৰত লিখি দিছোঁ আপোনালোকে নোট কৰি লওক কিবা যদি জানিব লগা আছে দাদাৰ মানে এক্সপিৰিয়েঞ্চ আছে এওঁৰ 1 বছৰৰ বেছি হ'ল ফাৰ্মখন খোলা সেইকাৰণে এক্সপিৰিয়েঞ্চ আছে তো যদি কিবা জানিব খোজে এই দাদাক কল কৰিব পাৰে যদি ফাৰ্মখন খোলাক লৈ আপোনালোকৰ কিবা ডাউট আছে নহ'লে কিবা কি কৰিব লাগে কি আপোনালোকৰ ভয় খাই আছে তেতিয়াহ'লে দাদাক কল কৰিব আৰু দাদাৰটো নম্বৰটো দি দিছোঁ আপোনালোকে নোট কৰিছে তো সুধিলে দাদাই একদম আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিব একদম আৰু যি সোধে আৰু দাদাই চব কৈ দিব আৰু দাদাই একো লুকাই নাৰাখে চব কৈ দিব অলপ ক'ত জমা হ'ব খাৱাৰ কাৰণে খাৱা না ইয়াতেই আহিব মানে পোৱালিবিলাক এই দাদাৰ এটা টেলেণ্ট চাব এতিয়া দাদাই এই মুৰ্গীকেইটাক মাতিব চব আহি যাব চাব 1 মিনিট কি তাৰমানে ইহঁতে ট্ৰেইনিং দিয়ে গৈছে যোৱাকালি আহিছিলোঁ মাতলি যাতে অলপ থাকে না এই এনেকৈ এতিয়া আৰু অলপ ট্ৰেইনিং বা মজা আহি গৈছে আহি যাব যোৱাই যাওঁ মই আহিব মাতি দিলে এইটো ট্ৰেইনিং বুলি ক'ব নোৱাৰি এইটো তাৰমানে মৰম দাদাই মৰম কৰি ৰাখে না সেইকাৰণে চব দাদাৰ ফালে যায় আমি মাতলি আৰু নাহে বা যোৱাই মাতে পোৱাই যায় দেখোন পানী খাইছে বা গীতা গোটাকে আহি গেছি কিমানকৈ আছে ইয়াতে 1900 টোটেল 1900 উপর ফ্যান দিয়ে আছে ফ্যানও লাগে নাকি গরমের দিন পুরাতো এরে পিছতে ঢাকনখন খুলি দিয়া যাব নাকি ওলাই যাব মানে কি অনুক্রমে লাহে আর বল হয় নাকি এটা ইয়ারে তো ধরো 5 দিন 6 দিন পাছতে বক্স দিব এই নিন মান নেক্সট ধরো এটা স্টেপত এটা কিছু রাখলে এটা স্টেপত কিছু রাখলে আনকে বারে বারে যাবে তাকে তো বাবা
কি পইচাৰ মূৰত দায় হ'ব না হ'লেও এওঁৰ যি কাৰুকাৰ্য মইতো ইমান নহয় ন কমচে কম এই দুটা কি হৈছে পোৱালি ভাইটি কিবা হৈছে আৰু এটা অলপ দুৰ্বল আছে অলপ এনে ফাৰ্মখন মিনিমাম কিমান মানৰ পৰা খুলিব পাৰি ষ্টাৰ্টিং বুলি ক'লে মোৰ এইটো স্কুৱেৰ ফুট আছে 2000 স্কুৱেৰ ফুট মানে 2000 পোৱালিৰ কেপাচিটি 100 ফুট লম্বা আৰু 20 ফুট বহল ইয়াত পোৱালি দিব পাৰি 2000 দিব পাৰি আৰু বাকী পোৱালিবোৰে তাৰ পৰা দি দিয়ে পোৱালিবোৰ কোম্পানীৰ ফালৰ পৰা দিওঁ আৰু প্লাছ আধাৰটো দিয়ে কোম্পানীৰ পৰা পইচা লয় নে পোৱালিৰ নলয় তাৰে বিনিময়ত সিহঁতক কি দিব লাগে বিনিময়ত মানে সিহঁতে আমাক এটা কমিশ্যন টাইপত দিয়ে আৰু মানে পাৰ্চেণ্টেজ হিচাপে পোৱালিটো সিহঁতকে দিব লাগিব তাৰমানে কিন্তু সিহঁতকে দিব লাগিব আৰু পাৰ্চনেল তাৰমানে বেলেগকৈ আৰু বিক্ৰী কৰিব নোৱাৰি আৰু এনে 2000 পোৱালিৰ ভিতৰত কিমানটা মৰিব বা কিবা এক্সিডেণ্ট এনে তথাপিও বেমাৰ লাগিলে গোটেই মৰি যাব পাৰে এনে ভালে থাকিলেতো আৰু নিজৰে কপাল ফুলিল আচ্ছা মানে আৰু খানা চানা খানা আৰু দি থাকিব লাগে দুই টাইম মানে খানাটো সেন্দাই দিয়ে নে আপুনি আনিব লাগে সিহঁতে দি যায় সিহঁতে দি যাব একদম ষ্টক কৰি দিয়ে পুৰা দি যাব আপোনাৰ খোলা কিমান দিনমান হ'ল 1 বছৰ হ'ল এক্সপিৰিয়েঞ্চ গোটেইখিনি হৈছে হ'লেও ভাল লাগে বেয়া লাগে কিবা এটা এক্সপিৰিয়েঞ্চ মানে ক'ব গ'লে ভালেই কিবা এটা মানে নিজকে এটা কি ভাল লাগে এটা ব্যস্ত থাকিব পাৰি আৰু এনেও বেকাৰ থকাতকৈ এইবিলাক কৰি থাকিলে ভালেই আৰু ফাৰ্মখনৰ লগত কিমানমান টাইম দিব পাৰে আপুনি মিনিমাম কথা হ'ল প্ৰথম কথা ফাৰ্মখনত আপুনি যদি দিনটোও টাইম দিয়ে ক্ষতি নাই আকৌ বৰঞ্চ আপোনাৰ লাভ আৰু দিনটো বোলে নহয় মই এক টাইম দিছোঁ ক'ৰবাত ফুৰিব গৈছোঁ আপোনাৰ লছ পোৱালি মৰা হ'ব বা কিবা প্ৰব্লেম পাব যিয়ে মানে আপোনাৰ নিজৰে ভাল গোটেইখিনি বাকী ফাৰ্মটো মজাই লাগছি মই আৰু বাঢ়াম মই এফালে আৰু 50 ফুট বাঢ়াম ৰিচেণ্টলি এনে আপুনি এনে বেলেগকৈ বেচিব নোৱাৰে নেকি ইয়াৰ পৰা নাই ইয়াত মানে কোম্পানীৰ নিয়ম আছে নিয়ম মানে কিবা তাৰমানে ইয়াতে আপোনাৰ দানাত লেখাই আছে আইনসংগতভাৱে এতিয়া মানে দণ্ডনীয় আৰু মানে পোৱালি হওক দানাই হওক বাকী যদি কিবা মুৰ্গী চুৰ্গী নাই মৰে চৰে তেতিয়া ফটো মাৰি দিব লাগে নেকি ফটো মাৰি সিহঁতক দিব লাগে ফটো মাৰি নহয় চুপাৰভাইজাৰ আহে দুদিনৰ মূৰে সিহঁতে নিজেই ফটো মাৰি লৈ যায় আৰু মৰ্টেলিটিত বাকী নিজে দিলেও নহ'ব তাৰমানে দেউতাই কিমান মানৰ পৰা ষ্টাৰ্ট কৰিব এতিয়া চিন্তা কৰি আছো কিমান ভাল লাগছি নে নাই ভালেই লাগছি খুব এটা স্বাৱলম্বী ব্যৱসায় মুৰ্গী চানাকেইটা কিন্তু ভাল লাগছি কিয় মৰম লগা এনে বাছ ওলোৱা নাই দেখোন বেছি এনে অলপ চলপ মেইন কথা হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতাই উন্নতিৰ মূল আহিলা পৰিষ্কাৰ যিমানে ৰাখোঁ তাৰমানে বাচ্ছা এটাক ধৰক মেডিকেলত যেনেকৈ যি ফেচিলিটিত ৰাখে ইহঁতকো যদি সেনেকৈ আৰম্ভণিৰে গঢ় দিব পাৰে পিছত আপোনাৰ অলপ লেতেৰা হ'লেও কথা নাই কিন্তু আৰম্ভণিটো সিহঁতক যদি ভালকৈ পৰিপাটিকৈ ৰখা যায় হ'লেও যদি কোনোবা যদি খুলিব খোজে তেতিয়া মিনিমাম পইচা কিমান মান যাব খৰচৰ একদম কমপ্লিট মিলি মিনিমাম মানে 500 পোৱালি 500 পোৱালি মানৰ 500 পোৱালিত আপোনাৰ ধৰক 1,20,000 মান টকাত চলি যাব আপুনি যদি চিম্পলকৈ কৰে ধৰক ওপৰত যদি টিং নেদি ত্ৰিপল দি মই ধৰক এই পকী পজিছোঁ কিছুমানে বাঁহৰ গোটাটো কৰে এনেকৈ খৰচটো কমি যায় মোৰ এইটো গোটেই বাচানেই কমপ্লিট এই ঘৰৰ টোটেল খৰচ 2,67,000 কমপ্লিট 2,67,000 কাৰণ মই অলপ হেৰিকৈ বনছোঁ আৰু কাৰণ ভৱিষ্যতে যদি মই কাষৰ খুঁটাটো বদলাব লাগে পকী বস্তু থাকিলে সেইটো মই বদলাব পাৰিম সেইটো বেছি সুবিধা একেবাৰতে কৰি লৈছোঁ এই ধৰক এই এইটোত খৰচ কমি দিছোঁ এইটোত 4টা পোষ্ট লাগিছিল টেংকিটোত হয়নে গোটেই বাঁহৰ খুঁটা দিছোঁ কিন্তু 2 বছৰ যাক
বুজি পাইছি না পানী গতিকে সেনেকেও খৰচ কিছু কমে আহিছোঁ আৰু এভাগৰ পাঁচটা কিমান দিনত ডাঙৰ হয় মানে বেচবা পাৰা সেন্দে যি লৈ যায় এইটো 40 ডেইজত মোটামুটি 2.5 কেজি হৈ যায় 2.5 কেজি প্লাছ 40 দিন 40 দিন আৰু 40 দিনত 1 কেজি বেছিকেও ৰাখিব পাৰে সেন্দে কিমানকৈ কিনি নে নাই 10 টকা হ্যাঁ তোৰ ৰেটবিলাক মাৰ্কেটৰ ৰেটবিলাক সদায় চেঞ্জ হৈ থাকে কোনোবা দিনে 105 কোনোবা 110 আজিৰ পে এক মাহ আগত 185 টকা কেজি পাৰ কেজি আৰু 160 হৈছে 124 টকা 124 টকা আজি যোৱাকালি ৰেট আছিল 107 টকা আজি 124 সদায় তাৰমানে চেঞ্জ হৈ থাকে আপনার তার বাজি নিবু হেন্দে কিনি কিমান মান কে নিয়ে এটা পার কেজি এ জুনি দি যায় 10 টকা করে দিব তার মানে যিমান হয় 2 কুইন্টাল হয় মানে কোম্পানি ওয়াইজ বেলেগ বেলেগ থাকে কোনোবা 10 টকা দেই কোনোবা 8.5 টকা দেই কোনোবা 9 টকা দিব মানে সিস্টেম বিলাক সবৰে বেলেগ বেলেগ কোম্পানি ওয়াইজ আৰু মোৰ হিচাপে কিমান নিব মোৰ মানে কিমান কেজি কে কিনি নিব হাতো গ্যাৰান্টি দিবেন হয় ৰেট বিলাক মাৰ্কেটত বাঢ়ি থাকিলে আমিও ৰেটটো পাওঁ যদি ৰেট কমাই তেতিয়া ৰেটটো আমাৰ নকমাই কিন্তু হে এখন ফ্ৰমত এটা মানুহৰে হেৰি হৈ যায় না আৰু হাজিৰা মিলি যায় না আৰু হাজিৰা দেই বঢ়িয়া মিলে কেন যদি আপনি 40 দিনত যদি মিনিমাম 30,000 টাকাও তো পায় খরচ যাই ফেলে মিনিমাম 25,000 টাকা বা 20,000 টাকা হাতত থাকলেও কারণ ঘৰত টাইম দি ফেলে 20,000 টাকা এটা পোৱাটো ঠিকে আছে হয় না নহয় বাৰলি আৰু খাইব আৰু মই এই খল্লি মাহতে বাৰাম আৰু একদম এই ৰাস্তা কাষৰ ভিতৰত কমপ্লিট